বাবা ও বাবা উঠ কিবা এটা খাই ল হ'ব নেখাওঁ খুৰা অ খুৰা অ সৌৰভ চকীখন আনি মোৰ কাষতে বহ খুৰা মনে এতিয়া আগতকৈ ভাল পাইছেনে অলপ ভাল পাইছে ৰ বোপাই এৰা তই আহিলি ভালে কৰিলি তই অলপ মনৰ ওচৰত বহ মই সাউতকৈ বজাৰৰ পৰা দুটামান বস্তু কিনি আনো মন তই মোক চিনি পাইছনে কোন মন তোৰ কি আগৰ কথা একোৱে মনত নাই হেল্ল' অঁ মই অলপ মনৰ লগত ওলাই আহিছোঁ ৰ'বা মই ইভিনিং গৈ তোমাক কল কৰি আছোঁ তই কিন্তু বেছ লাকি দে ভাই কিবা ক'লি কিয় মানে চা পঢ়া পাতি কমপ্লিট হ'ল হা চাকৰি বাকৰি বেছি টেনশ্যন নাই দেউতাৰ বিজনেছটোকে চলাব পাৰিবি আৰু বাকী কথা পাতিবলৈ জিএফ এজনীতো আছেই আৰে ভাই জিয়াফৰ জেগাত বন্ধুৰ জেগাত হ'লেও দেচোন তোৰ কথা পাতিবলৈ কোনোবা এজনীতো আছে আমাৰ এখন কপালত বা ছোৱালীয়েই নাই আৰু আমাৰ দৰে ল'ৰাকনো কোনে ছোৱালী দিব না চাকৰি আছে না চেহেৰা আৰে ইয়াৰ চব ছোৱালীয়ে চেহেৰা চাই প্ৰেম নকৰে তোৰ কাৰণে কোনোবা এজনী ওলাব আবে ছোৱালী এজনী আছে কথা পাতি চাম নেকি কোন ছোৱালী কি নাম এই নাম ময়ূৰী ময়ূৰী সঁচাই ধুনীয়া লাগিছে আৰে হ'ব দে ফটো চাই প্ৰেমত কৰিবি নেকি বল এতিয়া কিবা এটা খাই লওঁ বল মন ক'ত যাৱ তই অলপ চকৰ পৰা আহোঁ ৰ মন এইফালে আছোন কিয় দেউতা তই এনেকৈ ঘূৰি ফুৰিয়ে সময়খিনি পাৰ কৰিবি নেকি সময় থাকোঁতে চাকৰি এটা বিচাৰি ল মোৰো চাকৰি যাবৰ বেছি দিন নাই আশা দেউতা তইতো জানই মোৰ পঢ়া পাতি শেষ হ'বৰ বেছি দিন হোৱাই নাই আৰু বন্ধু বুলিবলৈ সৌৰভৰ বাহিৰে মোৰ আন বেলেগ বন্ধু কোনো নাই আমি দুটাই সৰুৰ পৰাই একেলগে পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছোঁ আৰু চাকৰি বাকৰি দিশতো আমি একেলগেই চিন্তা কৰিম চা বোপাই সময় থাকোঁতে সকলোখিনি হৈ গ'লে ভাল আৰু তইতো জানই মাৰৰ মৃত্যুৰ পাছত তোক কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ হ'ব দেউতা তই চিন্তা নকৰিবি মই আছোঁ নহয় চব ঠিক হৈ যাব দেউতা মই অলপ চকৰ পৰা আহোঁ যা সোনকালে আহিবি কেতিয়াবা আহিলি নেকি তোৰ ইমান কিয় দেৰি হ'ল কি কবি জিএফৰ টেনচন তোক এটা কথা কওঁ বেয়া পাবি নেকি নাপাওঁ ক ৰ কিবা এটা কিনি ল আন মিণ্টু চিপছ এটা দিবিচোন তই কিবা ক'ব খুজিছিলি ময়ূৰীক কিবা এটা ভাল লাগিছে ৰে কি ক তই এটা কাম কৰ না তোৰ চিষ্টাৰক কৈ তাইৰ লগত কথা পতাই নিদিয় কিয় আৰে ভাই টেনচন কিয় লৈছ সৌৰভ থাকে য'ত টেনচন নাথাকে হ'ব হ'ব
মিষ্টাৰ বৰুৱা কওক নাই ঘৰতে আছোঁ আৰে বৰুৱা আপুনিতো জানেই আমাৰ কোম্পানীৰ এটা নাম আছে আজিলৈকে আমাৰ কোম্পানীৰ প্ৰডাক্টৰ মাৰ্কেটত বেয়া নাম নাই বৰুৱা আপোনাক মই কথা দিছোঁতো আপুনি চিন্তা নকৰিব মই নেক্সট উইক দিল্লীৰ পৰা আহি গুৱাহাটীত আপোনাক লগ পাম ঠিক আছে এতিয়া ৰাখিছোঁ পাপা কোন আছিল এই কলত বৰুৱা আংকুল আছিলে মোৰ টিউচন আছে ৰবা বাকী তোমাৰ পঢ়া পাতি কেনে চলিছে আছে ঠিকে চলি আছে পাপা মোৰ দেৰি হৈছে হিমাশ্ৰী আহি ৰখি আছে হয় নেকি তে তুমি গৈ থাকা বাই পাপা বাই The number you are calling is out of network. The number you are calling. হেই পাপাৰ ফোনটো লাগিয়ে অহা নাই ৰচোন মই দাদাক ফোন কৰি চাওঁ চাচোন হেল্ল' দাদা আণ্টি ক আমাৰ গাড়ীখন বেয়া হ'ল হয় নেকি আমাৰ ঘৰ যাই পড়তে অলপ দেৰি হ'ব ৰা গৈ আছোঁ দে আহ কি হ'ল ভণ্টি আমাৰ গাড়ীখন বেয়া হ'ল ঐ কিক মাৰিছাচোন হেৰি কৰচোন হালধীয়াৰ নম্বৰটো আছেচোন ফোন কৰিছা হেল্ল' হালধীয়া আপোনাৰ গেৰেজৰ অলপ আগত আমাৰ স্কুটিখন বেয়া হ'ল আপুনি আহি চাই যাব পাৰিব নেকি ঠিক আছে তেওঁ আহিব নোৱাৰে বোলে গাড়ীখন লৈ যাব দিছে কি কৰিবি এটা কাম কৰ নহ'লে মই আৰু ভণ্টি গাড়ীখন লৈ যাওঁ তই মৌৰিক থৈ আহ ময়ূৰী মই যে সিদিনা কৈছিলোঁ মন্দাৰ কথা এইজনে মন্দা হেল্ল' তহঁতে গৈ থাক মই মৌৰিক থৈ আহোঁ ময়ূৰী আকৌ লগ পামনে ভগৱানে বিচাৰিলে নিশ্চয় লগ পাম তই ইয়াতে বহি আছ মই তোক বিচাৰি ঘৰলৈ গৈছিলোঁ আহ কিয় কিবা টেনশ্যন নেকি নাই মই কিজানি তাইক ব্ৰেকআপে দিম কিয় কি কবি তাই মোক একোতে ছাপোৰ্ট নকৰে অকণো বিশ্বাস নকৰে সেয়ে ভাবিছোঁ তাইক ব্ৰেকআপে দিওঁ আৰে প্ৰেমততো কাজিয়া থাকিবই ন সেই বুলিনো ভাল পোৱাটো কিয় এৰিব লাগে মোৰতো বাদ দেচোন কালি মৌৰিক থব যে কি কথা পাতিলি কথা বিশেষ একো পতা নাই ঘৰত কোন কোন আছে সুধিলোঁ নম্বৰ ললি নে নাই নম্বৰটো দিবি নেকি ল
হেল্ল' হেল্ল' কোন মই মন। হ'ব দিয়ক ৰাখিছোঁ আৰু অলপ টাইম ৰ'বা। নাই দিয়ক অলপ অলপকৈ বহুত সময় কথা পাতিলোঁ ৰাখিছোঁ বাই বাই। য়েছ।